তো আমি ৰাণীঘাট আহি পালোঁ তামাম মজা তো এতিয়া এই কৰিলোঁ যে আছোঁ এতিয়া ভাত বনাম মাংস বনাম তাৰপিছতহে ভূটান যাম খানা খানা তো আহি আমি খৰি আনি ষ্টাৰ্ট কৰি দিলোঁ মাংস পোৰা এইটা মাংস পুৰি আছোঁ কাৰণ মাংস খাই দি আৰু যাব লাগিব ভূটান সেইকাৰণে জলদি কৰিছোঁ চাওক না এতিয়া যাম ভূটান তো আমাৰ খাৱা দাৱা চলি আছে এতিয়া মোৰ খোৱা হ'লে তাৰপিছত আমাৰ এই ফৰেষ্টটো আছে তেওঁ খাই আছে তেওঁ যাব আমাৰ লগত গাৰ্ড যাব গাৰ্ড মানে ছেফটিৰ কাৰণে তো এতিয়া আমি ভূটান যাম এইখন গ'ল ভূটান যাম তো আমি যাই আছোঁ ভূটান অলপ গ'লে পাম আৰু ভূটান তো আহি অলপ ৰখি দিলোঁ কাৰণ ফৰেষ্টৰে মানে আমাৰ গাৰ্ডটোৱে তেওঁক পানী দিব গৈছে কাৰণ ইয়াত পানী নাপায় সেইকাৰণে আমাৰ মানে ফিল্টাৰ পানী দি আহিলে অলপ ৰখিলে তাৰপিছত আমি আৰু আগত কমন কৰিম এই ৰাস্তাৰে আপোনালোকে দেখিছে এই ৰাস্তাৰে আমি আৰু ভিতৰত যাম এতিয়া আৰম্ভ শ্ল' তো আমি আহি পালোঁ ভূটান একদম ভূটান আহি পাইছোঁ ডাইৰেক্ট প্লেচ ইফালে পানী পৰি আছে ঘৰৰ আছে পাছত এইবিলাক মাছ চাছ নলায় দে এইটো হ'ল ঝৰ্ণা মই ভিডিঅ' কৰি আছোঁ দে কমপ্লেক্স এইটো কি মজা চাওক না এই যে কিমান মানুহ তো এইটো মই জংঘলত পাই গ'লোঁ এইটো কি আপোনালোকে ক'বচোন আদা না কি হয় কমেণ্টত জনাব এইটো ইমান ডাঙৰ পাহাৰত উঠি আছোঁ এতিয়া পাহাৰতো baru parsa ya heran ভাগৰ লাগি গৈছে ৰে মই তাত যাম এতিয়া আমি ওপৰত শুই আছোঁ ওপৰত সেই তাত টিঙত আয়ো গৈ আছোঁ জংঘলে মংগল তো ভিউটো চাই লওক আপোনালোকে তামাম লাগিছে তো ইয়াত আমি বহুত ওপৰত উঠিছোঁ সেইকাৰণে আমাৰ ইয়াত অলপ নেটৱৰ্কো আহিছে তো আমি সেই পাহাৰখনৰ তাত যাম এতিয়া তো চাওক কি ধুনীয়া ভিউ একদম ওপৰৰ পৰা কৰিছোঁ ভিডিঅ'টো এই যে অলপ জুমকৈ দেখাইছোঁ ইমান মুনিব নোৱাৰি তো আহি আমি মথন কৰি আহি পালোঁ ভূটান বৰ্ডাৰ তো চাওক না কি প্লেচ মজা একদম ভিউ দেখাই দিছোঁ আপোনালোকক মজা এইটো এইটো বৰপেটা দি আহিলে এইটো চাইড আৰু এতিয়া আমি আহিছোঁ পাণবাৰী হৈ পিটিয়ে দিছি তাক মোক তো চাওক না প্লেচটো চাওক কি মজা প্লেচ বাবা প্লেচ চাওক না প্লেচ এই হাতীৰ গু হাতীৰ গু মানে গণেশ বাবা
আমি আপোনাৰ পুৰা ধুনীয়া প্লেচ দেখাই আছোঁ। এইটো কি ভূটান বৰ্ডাৰ আহিছোঁ আমি, ভূটান বৰ্ডাৰ তামাম চিনাৰী। তো বালা কি মস্তি বালা নৈৰ বালা তো আহক আপোনালোকৰ পিকনিকত মজা প্লেচ আছে। ও মাই গড কি প্লেচ মজা মজা। তো এইটোৱে মথনগুৰি, এই জেগাটোৱে হৈছে মথনগুৰি। আপোনালোকে যদি বৰপেটাই দি আহে তো সেইটো চাইড হ'ব। তো আমি আহিছোঁ এদি পাণবাৰী হৈ, তো সেইকাৰণে আমি ইপিনে বেছি আছে ভাল, সেইফালতকৈ এইটো চাইড বেছি হয়, এই চাইডটো বেছি ধুনীয়া। আৰু আমি আহিছোঁ টাটা মোবাইলত, তো এনেকৈ দেখাই আছোঁ এইবিলাক পাৰ্টনাৰ। তো এইখনে ভূটান। মজা লাগিছে ভিউটো। আহক আপোনালোকেও বহুত ভাল পাব এনেকুৱা ঠাই, ইমান ধুনীয়া। তাত হাতী আছে দুটা, মানে গণেশ বাবা অলপ দেখাই দিছোঁ। এই জুম নহ'ব ইমান, মোবাইলত কৰা হয়। ৱাও 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 ৱাও। এই বেলি ডুবু এতিয়া যাম আৰু আমি। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত। তো ভিডিঅ' সমাপ্ত কৰোঁ এইখিনিতে। তো এইখিনি দেখাই লওঁ আপোনালোকক, ধুনীয়া প্লেচ। এইখিনি হ'ল মথনগুৰি বুলি কয়। আপোনালোকে আহিব, পিকনিক খাব আহিব, দেখা পাব ধুনীয়া প্লেচটো চাই ক'ব। তো এইখিনিয়ে আজি ভিডিঅ'টো ইমান, ধন্যবাদ।